হাই কৈ দিয়া মা হাই কৈ দিয়া হাই ভাই ক'ব পৰা হৈ গ'ল বা বাছ কৰিছে দেই অকণ লাডু কৰিছে এইফালে নেচা আকৌ দেই হেল্ল' এভৰিৱান স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ বহুত দিনৰ মূৰত ভিডিঅ' কৰিবলৈ ওলাইছোঁ প্ৰায় এমাহ হৈ গ'ল ভিডিঅ' নকৰা আৰু এই এমাহত আমাৰ মোকো ডাঙৰ হৈ গ'লগৈ ইজনী দুষ্ট হৈছে মহা দুষ্ট একদম আৰু ঘৰৰ কাম চব কৰে দেই একদম বাচন জাপি দিব মোক আৰু ঠাইও খাৰি দিয়ে মই ঝাৰু লুকুৱাই লুকুৱাই থ'ব লগা হয় এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ তাইহে ধৰে ষ্টেণ্ডডাল হাই কৈ দিয়া মা হাই কৈ দিয়া হাই ভাই ক'ব পৰা হৈ গ'ল আৰু মোক চুমু এটা দি দিয়া এতিয়া ৰাতিপুৱাই মোক দিয়া তাত দিব দিয়া নহয় অঁ আৰু চবকে ফ্ৰেণ্ডছবোৰকো চুমু এটা দি দিয়া চুমু এটা দি দিয়া ফ্ৰেণ্ডছবোৰকো আৰু এতিয়া ৰাতিপুৱাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু এইখিনি মূলা গোটেই তহিলং কৰি পেলালে গৰুৱে খাই পেলাই এই গেটখন খোলা আছিলে আৰু এইফালে ফ্ৰেঞ্চ বিন কেইডালমান হৈছিলে সেইখিনিও তহিলং কৰিলে আৰু এইফালে হৈছে পালেং এইখিনি পালেংখিনি দুসাঁজ খালোঁ মাছৰ লগত বহুত ধুনীয়া লাগে ঘৰৰ শাক আৰু বাকী আৰু নাজানো আৰু সেইফালে মৰিচা হৈছিলে সেইখিনি খাব লাগিব আমাৰ মোকোৱে ব্লগ ষ্টাৰ্ট কৰিছে এইফালে আহা বা গোটেই মানে চেলফি ষ্টিক মোৰ পৰা কাঢ়ি ল'লে তাইহে বোলে ভিডিঅ' ষ্টাৰ্ট কৰিব এতিয়া বাপৰে দেখিছেনে নাই এই মানে হেৰি হৈ আছে মোবাইলটো অফ হৈ আছে যে লগাই দিব লাগে কেমেৰাটো অন কৰি দিব লাগে মানে বা চব বুজি পায় আজি আমি খাম বাবৰি আৰু কণী ঘৰৰ বাবৰি শাক উঠাই আছে খেতি আৰু এটা জমনি কথা জানে নাই বাবৰি যিমান উঠিছে তাতকৈ এইটো যে চাঙৈ টেঙা বেছি চাঙৈ টেঙা খেতি কৰা নিচিনাই হৈছে সুভাগুত আৰু এইফালে দেউতাকক আমাৰ মোকোও ভিডিঅ' কৰি আছে মোক কৰা দেখিছে যে তাইও কৰিছে ষ্টিক লৈ একদম পূৰা ভিডিঅ' কৰিছে তোমাক মাৰি আছে এইফালে ভিডিঅ' কৰি আছে বাইদেৱে এইয়া বাবৰি হৈ যাব আহা আমি দুটাহে মানুহ কাক ভিডিঅ' কৰি আছা তুমি কৰা আমি যে চৌকা বনাইছোঁ খানা খাবলৈ এইটো আমাৰ চৌকা বাহিৰত ইয়াত খানা হ'ব ঠাণ্ডা দিনত জুইত পূৰা আলু বেঙেনা চব হ'ব দিদিয়ে বনাই থৈ গৈছে আৰু অকণ ফাটি গৈছে এইখিনি আৰু লেপি দিব লাগিব শুকুৱাই নাই ভালকৈ হেল্ল' এভৰিৱান ভাত পানী খালোঁ আৰু মোকোকো খুৱাই মেলি খোৱালোঁ ইমান লৰালৰি লাগিলে আৰু ভিডিঅ' কৰাই নহ'লে এতিয়া অকণমান মই বাহিৰতে আছোঁ এতিয়া ৰ'দটো লাগিছে ভিতৰত যে এনেকুৱা ঠাণ্ডা লাগিছে নহয় ভিতৰত থাকিব নোৱাৰি তাইক পূৰা লেপ চেপ দি পেলাই শুৱাই থৈছোঁ আৰু আপোনালোকৰ বাচ্ছাবোৰ কেনেকুৱা নাজানো আমাৰ তাই কিন্তু একদম কাপোৰ ল'ব নিবিচাৰে ৰাতি মোৰ আধা টোপনি ক্ষতি তাইৰ লগতে হয় মানে ব্লেংকেটখন এবাৰ দিওঁ আকৌ মই সাৰ পাই পেলাই দেখোঁ ব্লেংকেট নাই মানুহজনী গোটেই খালী হৈ শুই আছে মানে ভৰি চৰি ওলাই থাকে আকৌ সেইখন ব্লেংকেট দিওঁ তেনেকৈ যায়গৈ ৰাতিটো প্ৰায় এতিয়া শুই দিলে গাটো অকণমান বেয়া লাগিব সেইটো কাৰণে শুৱা নাই ৰ'দটো যাবই কাপোৰকেইটাকে জাপি লওঁ বোলো কাপোৰকেইটা সামৰি লওঁ আৰু বিয়া এখনো আছে বিয়াখন খাবলৈ যাম অকণমান ফেমিলিৰে বিয়া হয় ওলাবও লাগিব আৰু বাচ্ছা লৈ পেলাই তাইকো ওলাব লাগিব ময়ো ওলাব লাগিব গতিকে অকণমান সোনকালৰ পৰা প্ৰিপেয়াৰ হ'ব লাগিব সেইকাৰণে কাপোৰ চাপোৰ জাপি লওঁগৈ তাৰপিছত ওলাম আপোনালোকক দেখাম চাই গৈ থাকিব আৰু এইফালে আমাৰ বগৰী পূৰা লাগি গৈছে ই জোপা গছ চাওক পূৰা ভৰি পেলাই বগৰী লাগিছে ইয়া অকণমান হৈছে আৰু ডাঙৰ আৰু দুমাহৰ ভিতৰত বগৰী খাব পৰা হৈ যাব যোৱা বছৰ মই খুব বগৰী খালোঁ মোকো খুৱাওঁ দুপৰীয়া সময় খুৱাই পেলাই একদম লাঠি লৈ আহি বগৰী পাৰোঁ একদম ফ্ৰেছ বগৰী পূৰা খালোঁ এতিয়া যাওঁ পটাপট কাপোৰ চাপোৰবিলাক জাপোগৈ গুড মৰ্ণিং এভৰিৱান কালি ৰাতি ভিডিঅ' নকৰিলোঁ বিয়ালৈ গ'লোঁ পটাপট ওলাই পেলাই গ'লোঁ বিয়ালৈ আৰু মোকো গ'ল তাইকো উলিয়াই কৰি ল'লোঁ ভিডিঅ' নকৰিলোঁ আৰু তাত গৈ ভাবিছিলোঁ ভিডিঅ' কৰিম বুলি কিন্তু ফেমিলিৰ বিয়া ভাল নালাগে মোবাইলটো লৈ ভিডিঅ' কৰিবলৈ লাজো লাগিলে অকণমান মোকোৰ লগত লাগি থাকোঁতেও নোৱাৰিলোঁ এইফালে সেইকাৰণে কৰা নহ'ল আৰু ৰাতি 9টা মানত আহি পালোঁ আহি পাই পেলাই শুই থাকিলোঁ এতিয়া শোৱাৰ পৰা উঠিছোঁ দুইজনী মোকো উঠিলে মা হাই কৈ দিয়া অঁ গুড মৰ্ণিং ন এতিয়া আমি দুইজনীয়ে মুখ ধুম তাইও ধোৱা নাই মোক ময়ো ধোৱা নাই আৰু আমাৰ মুকুৰ টিকলু ব্ৰাছ এডাল টিকলু ব্ৰাছ লোৱা মই পেষ্ট অকণমান লগাই দিম ইয়াত অকণমান পেষ্ট লগাই দিওঁ কলগেট অকণমান লগাই দিওঁ ৰ'বা দেই কলগেট অকণমান লগাই দিম দিয়া ব্ৰাছডাল দিয়া অকণমান লগাম হা ভালকৈ থা অকণমান আচ্ছা
আঠা অকণমান লগাই দিছোঁ, বেছি নহয়, খাইহে পেলাই গোটেই খোপা। এই অকণমান তিয়াই দিব লাগিব তোমা, অকণমান তিয়াই দিব লাগিব পানীত। তিৱাই নাই মই, তুমি জোকাৰিলাই, মই তিৱাই নাই। দিয়া মই তিয়াই দিওঁ দিয়া। এডাল লোৱা, ব্ৰাছ লোৱা, টিকলু ব্লাড তোমাৰ লোৱা। এতিয়া ব্ৰাছ ঘঁহা, সোঁহাতেদি ঘঁহিবা, সোঁহাতে ঘঁহা, সোঁহাতেদি ঘঁহা। এইফালে চোৱা, ধুনুকে ব্ৰাছ কৰা, এতিয়া ব্ৰাছ কৰা, ভালকে কৰা। কেনেকে কৰে বা ব্ৰাছ কৰিছে দেই, অকণ লাডু কৰিছে। এইফালে নেচা আকৌ দেই, এইফালে নেঠা, এইফালে চোৱা। এতিয়া পটাপট কৰা, মই মুখ ধুৱাই দিম, পটাপট কৰা। মা তোমাৰ পানী আনিছোঁ, এইফালে আহা, আহা ইয়াত মুখ ধুবা, আহা বাহিৰত ৰ'দত, ইয়াত ধুবা। আৰু যে মোৰ ভিডিঅ'বোৰ একদম কণ্টিনিউ হৈ থকা নাই, একদম খেলি মেলি হৈ আছে। মই সেইটো কাৰণে ভাবিছোঁ নতুন বছৰৰ পৰা ভিডিঅ'বোৰ যেনেকৈ নহওক একদম ভালকৈ কৰিম। আৰু আপোনালোকক সঁহাৰি দিয়াৰ কাৰণে ধন্যবাদ, ইমানখিনি সঁহাৰি দিছে। ভিডিঅ' নিদিলে আপোনালোকে কৈ থাকে ভিডিঅ' কিয় দিয়া নাই বুলি। আৰু মই যেতিয়া কওঁ যে মোৰ অকণ প্ৰব্লেম হৈ আছে, নোৱাৰে, যেনেকৈ তেনেকৈ হ'লেও দিবাচোন, অকণমানকৈ হ'লেও দিবা, এনেকৈ যে কয় আপোনালোকে, সেইখিনিৰ কাৰণে উৎসাহ বাঢ়ে। আৰু সেইকাৰণে ভাবিছোঁ ডিচেম্বৰ মাহটো যাওক আৰু জানুৱাৰীৰ পৰা একদম ধুনীয়াকৈ ভিডিঅ' দিম। আৰু আপোনালোকে তেতিয়াও সহায় দিব বুলি আশা থাকিলে। এতিয়া আমাৰ মুখখন ধুৱাই লওঁ। এইখিনি বহিবা, কিবা গাড়ী এখন আহিছে, সেইফালে গছ কাটি আছে, সেইটো কাৰণে গাড়ী এখন আহিছে। মা আজি আকৌ গছ কাটিব, গছ মানে ডালবোৰ কাটি দিছে। এইফালে গোটেই মানে আমাৰ কলনী এই ৰাস্তাটো গছ, ডাঙৰ গছ যে ছাঁ পৰি থাকে, সেইকাৰণে গছৰ ডাঙৰ ডালবোৰ কাটি দিছে। যে অকণমান ৰ'দ আহিব আৰু। মুখত পানী লোৱা, মুখখন ধুৱাই লওঁ। কি গ'লগৈ আহিব আকৌ। হেল্ল' এভৰিৱান, ভাত খাব বহিছোঁ। অথনি ভাত বনাই থাকোঁতে মই ভাবিছিলোঁ ভিডিঅ' কৰিম বুলি, কিন্তু ভিডিঅ' কৰাই নহ'লে। বেলেগ কাৰণ একো নাই, ৰাস্তাটোত, আমাৰ কলনীৰ ৰাস্তাটোত মানে ডাঙৰ গছবোৰৰ ডালবোৰ কাটি আছে। আৰু গছ কটা মেচিনটোৰ ইমান বিকট শব্দ, মোৰ মাতটো ভালকৈ নুশুনিবই, সেইটো কাৰণে কৰা নহ'ল। আৰু আজি মানে ৰেচিপি দেখাম বুলি ভাবিছিলোঁ, ঘৰৰ পালেং শাক আৰু বিলাহী দি পেলাই শ'ল মাছৰ টেঙা আঞ্জা বনাইছিলোঁ। এতিয়া তাকে খাই আছোঁ, টেঙা আঞ্জা আৰু লগত বেঙেনা ফ্ৰাই কৰি লৈছোঁ। বেলেগ একো বনোৱা নাই, কাৰণ আজি বিয়া এখন আছে, বিয়া খামগৈ আবেলি গৈ পেলাই। মছলা সেইটো কাৰণে নাখালোঁ, কালিও বিয়া খাইছোঁ, আজিও বিয়া খাইছোঁ। আৰু এতিয়া ভাতকেইটা খাই লওঁ। মই আৰু এটা কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবি আছোঁ। আমি যে কৈ থাকোঁ ল'ৰা ছোৱালীবোৰ ইমান মোবাইল পাগলা হৈ গৈছে, মোবাইলটোৰ প্ৰতি ইমান আসক্তি হৈ গৈছে। বেলেগ নালাগে, আমাৰ মোকুৰ কথাই মই আজি 3-4 মাহমানৰ আগত মই বেলেগ এটা ভিডিঅ'ত কৈছিলোঁ যে তাই ইমান মোবাইলৰ পাগলা হৈ গৈছে, মানে মোবাইলটো থ'বই নোৱাৰি। আৰু মই যদি মোবাইলটো চাই থাকোঁ তেনেহ'লে তাইকো লাগে, মই যদি কাৰোবালৈ ফোন এটা কৰোঁ তেনেহ'লে তাইক লাগে। কিন্তু সেই বস্তুটো মানে কেনেকৈ বুদ্ধিৰে আমি বা কিবা টিক্স লগাই পেলাই কেনেকৈ সেইটো অভ্যাস হেৰাব পাৰি, সেই কথাটো আপোনালোকক শ্বেয়াৰ কৰিম। কাৰণ মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা ক'ম বুলি ভাবিছোঁ, বেলেগ একো নহয়, মই নিজৰ এক্সপিৰিয়েঞ্চটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। কেনেকৈ মই তাইক আঁতৰালোঁ মোবাইলটোৰ পৰা। চাই বাৰু, একে নোচোৱাও নহয় যে একেবাৰে কমপ্লিট মোবাইলটো নাচায়, কিন্তু তেনেকুৱা নহয় আৰু যে লাগ বুলিলে লাগিবই মানে চায়ে থাকিব, তেনেকুৱা নহয়। বহুতখিনি অভ্যাস এৰাই দিলোঁ এতিয়া মোবাইলৰ প্ৰতি, খেলা ধূলা কৰি ভাল পায়। গতিকে সেইটোকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। প্ৰথমতে ভাতটো খাই লওঁ, তাৰপিছত মই কৈ আছোঁ। ভাতকেইটা খোৱাৰ পিছত এনেকুৱা ঠাণ্ডা লাগে নহয়, পটাপট ৰ'দলৈ আহিছোঁ। ৰ'দ যাওঁৱে হৈছে, 3টা বাজিয়ে গ'ল। ভাত খাওঁতে মোৰ ইমান দেৰি হয় ঠাণ্ডা দিনত। আৰু আমাৰ এইফালে ৰাস্তাটো চাওক, পূৰা খালী হৈ গৈছে, গছৰ ডাল চাল পৰি গৈছে। এডাল গছ কাটিছে, ভালেই হৈছে, কাৰণ গাড়ী চাৰি গ'লে পূৰা তললৈ পৰি গৈছিলে, লাগি যায়। বহুত দিনৰ পৰা ভাবি আছিলোঁ এডাল কাটিলে ভাল আছিল বুলি পেলাই। আৰু আমাৰ সেই গেৰেজটোৰ ওচৰতো ডাঙৰ গছ এডাল আছে, সেইডাল কৈ আছোঁ কাটি দিবলৈ। কাটিব চাগে, বহুত সময় লাগে ডাঙৰ গছ যে কাটোতে। এতিয়া ভাল হৈছে আৰু ৰ'দ চ'দ পূৰা পৰে চোতালত, ভাল হৈছে। আৰু মই আপোনালোকক কৈছিলোঁ যে মই কথাটো ক'ম, মোকো কেনেকৈ মোবাইলৰ অভ্যাসটো এৰালোঁ মানে কমপ্লিট নহয়, কম বেছি পৰিমাণে মানে বহুতখিনি মই ৰেহাই পালোঁ। কাৰণ এটা সময়ত এনেকুৱা হৈছিলে, তাই যেতিয়া 15-16 মাহমান হৈ আছিলে, এনেকুৱা মই ইৰিটেট হৈ গৈছিলোঁ নহয়, মোবাইলটো মই উলিয়াব নোৱাৰোঁ। মোবাইল উলিওৱাৰ লগে লগে কান্দিব, মোবাইলটো লাগিব। তাৰপিছতে মই কাৰোবালৈ ফোন কৰিব নোৱাৰোঁ, টানি নিব, মই একো কৰিবই নোৱাৰোঁ। মই লাষ্টত মোবাইল বন্ধ কৰি পেলাই থৈ দিওঁ গোটেই দিন। তাই শোৱাৰ সময়ত চাওঁ, দুপৰীয়া অকণমান শুলে চাওঁ, আকৌ ৰাতি চাওঁ।
তাৰপিছত লাহে লাহে মানে এতিয়া বহুতখিনি অভ্যাস কমাই দিলোঁ মই বুদ্ধি এটা কৰিলোঁ বাৰু কৈ আছোঁ যেতিয়া কি হয় 12 মাহমানৰ পৰা ল'ৰা ছোৱালীবোৰে মানে শিকিব লয় আৰু বস্তুবোৰ মানে ব্ৰেইনৰ ডেভেলপ হয়তো বস্তুবোৰ বুজি পায় চিনি পায় এতিয়া তেনেকৈ ধৰি লওক ফেন কোনখন লাইট কোনটো এনেকৈ প্ৰত্যেকটো বস্তু সিহঁতে কৈ দিব পাৰে আঙুলি দি আৰু ঠিক তেনেকৈ সিহঁতৰ কাৰণে কমপ্লিট বস্তুবোৰ নতুন হয় সিহঁতে মানে অনুকৰণ প্ৰিয় হয় বস্তুবোৰ আমি যেনেকৈ কৰোঁ সিহঁতেও তেনেকৈ কৰিব বিচাৰে এতিয়া ধৰি লওক তাই পানী নিজে খাব পৰা হ'ল খাব পৰা হোৱা নাই বাৰু কিন্তু চেষ্টা কৰে পানী নিজে খায় ভাত নিজে খাব লগা হ'ল আনকি চেনিটাইজাৰ বটলটো যে গম পায় যে ক'ৰবাৰ পৰা বজাৰৰ পৰা আহিলে বা ক'ৰবাৰ পৰা আহিলে হাতটো যে চেনিটাইজ কৰিব লাগে বা কিবা এটা বস্তু চুলে চেনিটাইজ কৰিব লাগে সেইটোও জানে গতিকে এনেকৈ হাতখন পাতি দিয়ে চেনিটাইজ কৰিবলৈ সেইকাৰণে মানে সিহঁতে অনুকৰণ কৰি ভাল পায় মানে মোবাইলটো তেনেকুৱা হ'ল মানে দেউতাকে চাই থাকে মোবাইলটো বা মই চাওঁ বা ফোন আহে তেনেকৈ আহিলে তাই ভাবে এইটো এনেকৈ চাব পাৰি এনেকৈ কৰিব পাৰি আকৌ কাণত লৈ চায় তাৰপিছত এনেকুৱা হৈ গ'লগৈ লাষ্টত মানে মোবাইল উলিয়াবই নোৱাৰা আনকি মই ভিডিঅ' কৰিব নোৱাৰা হৈ গ'লোঁ এনেকুৱা অৱস্থা তাৰপিছত কি হ'ল লাহে বহুত চাই দেই একদম পূৰা চাই 1 নম্বৰ কথাটো হ'ল ল'ৰা ছোৱালীক কেতিয়াও মানে সেই ল'ৰা ছোৱালী মানে সেই 1-1.5 বছৰৰ পিছত যেতিয়া মোবাইলৰ প্ৰতি আসক্তি হয় সেই ল'ৰা ছোৱালীখিনিৰ কথা কৈছোঁ বাকী ডাঙৰখিনিয়েতো এতিয়া গেম চেম খেলি পেলাই সিহঁতেতো আৰু নিজকে মানে নোৱাৰাই হৈ গ'ল কণ্ট্ৰল কৰিব নিজকে কণ্ট্ৰল কৰিব নোৱাৰা হৈ গ'ল মাক বাপেকেও কণ্ট্ৰল কৰিব নোৱাৰা হৈ গ'ল কিন্তু যি সৰুৰ পৰা যিটো গঢ় লয় মানে মোবাইল 1.5 বছৰমানৰ পৰা বা তাৰপিছত মানে মোবাইলটো এনেকৈ সিহঁতক এৰি দিব নালাগে মানে মোবাইলটো মই সেইটো কথা সদায় ধ্যান দিছিলোঁ মোবাইলটো মই কেতিয়াও এৰি নিদিছিলোঁ মানে মোবাইলটো মই তাইক দি পেলাই যে তুমি চাই থাকা মই কাম কৰোঁগৈ গৈ পেলাই এনেকুৱা নহয় মোবাইলটো চালেও মই বা বাপেক লগতে থাকোঁ তো তাই মোবাইলটো সৈতে এৰি দিছিলোঁ এনেকৈ তাই নিজে ওপৰলৈ নিয়ে তললৈ নিয়ে চুইপ কৰি থাকে সেইখিনি কৰে কিন্তু মই মোবাইলটো এৰি দিয়া নাছিলোঁ তাইক মানে অকলে সৈতে মানে তুমি কাম চাই থাকা মই কামখিনি কৰি লওঁ এনেকুৱা নহয় মানে সেনেকৈ দিব নালাগে আচলতে আৰু 2 নম্বৰ কথা হ'ল মোবাইলটো চাওঁতে কি ভিডিঅ' চাইছে সেইটো চাই থাকিব লাগে আৰু কেতিয়াবা কি হয় এতিয়া বাচ্চাবোৰক কাৰ্টুন চাবা বুলি কৈ পেলাই কাৰ্টুন এটা লগাই দিয়া যায় সিহঁতে ডেইলি সেইটো কাৰ্টুন চাই থাকে গতিকে সেই কাৰ্টুনটো চাওঁতে সিহঁতৰ মনটো বহি যায় সেইটোৰ ওপৰত সেই পাৰ্টিকুলাৰ কাৰ্টুনটো বা সেইটোৰ ওপৰত মনটো বহি যায় সেইকাৰণে সিহঁতে মোবাইলটো পোৱাৰ লগে লগে সেই বস্তুটো মানে উলিয়াই লয় ইণ্ডিভিজুৱেলি মানে সেই বস্তুটো সিহঁতে উলিয়াই ল'ব বিচাৰে বা সেইটো চাব বিচাৰে আমাৰ মোকো মানে কি হ'ল মই তেনেকৈ দিয়া নাছিলোঁ তাইক যে কাৰ্টুনটো এইটো চাব নালাগে এইটো চোৱা এইটো ভাল নহয় এইটো চোৱা এনেকৈ কৰি মানে মই পূৰা মানে তাইক প্ৰত্যেকটো বস্তু অকণ এনে চাই আৰু তাই সেইটো মানে এটা খেলা বস্তু টাইপত ভাবিলে মানে এনেকৈ ওপৰলৈ নিয়া তললৈ নিয়া গতিকে তাই কোনো বস্তু মানে সেই একে কণ্টিনিউৱাছলি চাই নাথাকে আৰু মোবাইলটো গতিকে তাইৰ মোবাইলটোত কোনো পাৰ্টিকুলাৰ বস্তু নাই যে এইটো চাম সেইটো চাম বুলি পাৰ্টিকুলাৰ বস্তু নাই সেইকাৰণে আজিকালি অকণমান অভ্যাসটো কমিব কাৰণ একেখিনি বস্তু ওলাই থাকে ন ইউটিউবত চাবলৈ মন নোযোৱা হৈ গ'লগৈ আৰু একেখিনি বস্তু গান চানো আজিকালি ইমান ভাল নোপোৱা হ'ল নোচোৱা হ'ল আৰু বিশেষকৈ আমি বেছিকৈ গান দিওঁ বোলো গানটো চোৱা অসমীয়া গান চোৱা এনেকৈ বুলি পেলাই দিওঁ আৰু 3 নম্বৰ কথাটো হৈছে চবতকৈ ইম্পৰ্টেণ্ট এইটো সিহঁতক মানে অকণমান ভয় খোৱা ঠিক নহয় আৰু অকণমান মানে বুজাই দিব লাগে কোনটো ভাল কোনটো কৰিলে ভাল হয় কোনটো কৰিলে বেয়া হয় এনেকৈ বুজাই দিব লাগে মই মোকো তেনেকৈ মোবাইলটো বেছিকৈ চাই থাকিলে যে চকুটো বেয়া হয় তোমাৰ চকু বেয়া হৈ যাব দেই বেছিকৈ মোবাইল চালে চকু বেয়া হৈ গ'লে বেয়া হৈ যাব নহয় তেতিয়া কেনেকৈ পঢ়া শুনা কৰিবা এনেকৈ টাইপত অকণমান কৈ দিওঁ সেইটো অকণমান ভয় খালে আৰু তেনেকুৱা সময়তে দেউতাকৰো অকণমান চকুৰ প্ৰব্লেম হৈছিলে মানে চকুটো অকণমান পানী ওলাই আছিলে ৰঙা হৈছিলে তাৰপিছত তেতিয়া মানে দেউতাকৰ চকুত এনেকৈ গামোচা দি সেক দি আছিলে কিবা দি আছিলে তেতিয়া মোক মানে পটককৈ দেখাই দিলোঁ চোৱা দেউতা যে বেছি মোবাইল টিপি থাকে সেইটো কাৰণে দেউতাৰ চকুটো এনেকুৱা হৈ গৈছে চোৱা সেইটো কাৰণে মোবাইল চাব নাপায় সেই বস্তুটো তাইৰ মনত বহি গ'লগৈ বহি যোৱাৰ কাৰণে এতিয়া নাচায়ে তেনেকৈ কোনোবা সময়ত এনেই কিবা গান এটা চাই বা কিবা এটা চালেও তাইক যদি বেছি সময় চোৱা যেন মই পালে মানে মই কৈ দিওঁ দেই তুমি বেছি সময় মোবাইল চাইছা নেকি এনেকৈ বুলি কৈ দিয়াৰ লগে লগে তাই লাহেকৈ মোবাইলটো চাইড কৰি থ'ব বা মোবাইলটো অফ কৰি পেলাই এনেকৈ গুচি যায় গতিকে ল'ৰা ছোৱালীক মানে ভালেৰে নিগেটিভলি নহয় আৰু যে এইটো নকৰিবা এইটো ভয় খুৱাব নালাগে মৰমেৰে ভালকৈ বুজাই দিলে সিহঁতে বুজি পায় আৰু ল'ৰা ছোৱালীক বিশেষকৈ দাবী ধমকি দিব নালাগে সৰু ল'ৰা ছোৱালী মই বহুত ক্ষেত্ৰত ময়ো নাজানো মই নিজেও প্ৰথম মাক হৈছোঁ ময়ো নাজানো কিন্তু মই মানে এক্সপেৰিমেণ্ট কৰি পেলাই গম পাওঁ যে তাইক যিটো বস্তু মই বেছি খঙত কওঁ এইটো নকৰিবা দেই একদম আমুক তামুকে জোৰত যদি খং কৰোঁ তেতিয়া তাইও সেইটোৰ ওপৰত মানে অকণমান হেৰি কৰে কিন্তু যেতিয়া মৰমেৰে কয় যে এইটো নকৰিবা এইটো কৰিলে এনেকুৱা হয় এইটো কৰিলে তেনেকুৱা হয় এনেকৈ যেতিয়া মৰমেৰে বুজাই দিওঁ তেতিয়া পজিটিভলি বুজাই দিলে সিহঁতে ধুনীয়াকৈ বুজি পায় গতিকে মই এইকেইটা কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ মানে কাৰণ মই এইটো কাৰণে শ্বেয়াৰ কৰিলোঁ মই বহুতখিনি চিন্তাত পৰি গৈছিলোঁ
আৰু তাই এনেকুৱা হৈ গ'লে কেনেকুৱা হ'ব মানে মই বহুত চিন্তা মোবাইলটো যদি এনেকুৱা হৈ যায় কেনেকৈ হ'ব আৰু মনত অনবৰতে চিন্তা এটা সোমাই থাকে আৰু বেছিকৈ মোবাইল চালে বেয়া হয় আৰু শুনিও থাকোঁ বেছিকৈ মোবাইল চাবলৈ দিলে ল'ৰা ছোৱালীয়ে কথা নোকোৱা হয় এই কথাটো মোৰ মনত সোমাই গৈছিল মানে মই এইটো কাৰণে পাকে প্ৰকাৰণতে চাই আছিলোঁ কেনেকৈ মই মোবাইলটোৰ পৰা তাইক আঁতৰ কৰিব পাৰোঁ গতিকে সেই কথাটোৰ পৰা মই ৰেহাই পালোঁ আৰু ৰেহাই পোৱাৰ কাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ ক'ৰবাত কেতিয়াবা কাৰোবাৰ কাৰণে এইটো অকণ সহায়ো হ'ব পাৰে সেইকাৰণে শ্বেয়াৰ কৰিলোঁ বাকী সেইখিনি আৰু এতিয়া যাওঁ অকণমান ৰেষ্ট লওঁগৈ ৰেষ্ট লৈ পেলাই অফিচৰ পৰা আহিব তাৰপিছত সন্ধিয়াকৈ বিয়া খাবলৈ যাম পুনৰ লগ পাওঁ আপোনালোকক কাপোৰ চাওঁ বিয়ালৈ যাবলৈ কোনযোৰ পিন্ধো মোৰ কাপোৰবোৰ চাওকচোন গোটেই খেলি মেলি হৈ আছে ক'তনো জাপিব পাৰোঁ সময়ে নহয়গৈ এইযোৰ পাটৰ কাপোৰকে পিন্ধিম বুলি ভাবিছোঁ বহুত দিন মানে বিয়া খোৱাই নাই নহয় কাপোৰবোৰ ক'ৰবাতহে সোমাই আছে এইযোৰ পিন্ধিম উলিয়াই লওঁ বিয়ালৈ যাবলৈ ৰেডি হৈ গ'লো দেই আমাৰ মুখকো একদম ধুনীয়াকৈ সজাইছে পিছফালে চাওক এইডাল টিকনি আৰু মোক কেনেকুৱা লাগিছে কওক সিয়া কাপোৰযোৰ মই যে যিযোৰ দেখাইছিলোঁ পিংক কালাৰ কাপোৰযোৰ সেইযোৰ নিপিন্ধিলোঁ এযোৰ পিন্ধিব মন গ'ল বহুত দিন পিন্ধা নাই যে এযোৰ পিন্ধি ওলাইছোঁ পটাপট গৈ বিয়াখন খাই আহোঁ দেৰিয়ে হৈ গৈছিলে ওলাওঁতে আৰু তোমাক দেখাব লাগিবনে কেনেকুৱা বিয়া চিয়া খাই আহিলোঁ আহি পেলাই মোকো খুৱাই দিলোঁ আৰু এতিয়া বাহিৰত গেট মাৰিবলৈ আহিছোঁ ইমান ঠাণ্ডা নহয় আমাৰ এইখিনিত চেঁচাই মাতিছে আমাৰ এইখিনিত ইমান ঠাণ্ডা পৰে মানে এইফালে গছ চছ আছে যে কলঙৰ পাৰ বিৰাট ঠাণ্ডা আৰু এইফালে চাওক আন্ধাৰ দেখাই নাই চাগে আমাৰ এই গেৰেজৰ কাষৰ গছজোপা কাটি পেলালে গছজোপা নহয় ডালটো কাটি পেলালে আজি পূৰা একদম গোটেই লেতেৰা হৈ আছে বাহিৰখন কাইলৈ চাফা কৰি দিব বোলে খৰি ওলাব ভালেই হ'ব আৰু ঠাণ্ডা দিনত এতিয়া জুই ফুৱাবলৈও ভাল হ'ব আৰু লগতে বাহিৰত যিহেতু চৌকাটো বনাইছোঁ সেইকাৰণে নতুন নতুন ধুনীয়া ধুনীয়া ৰেচিপি বাহিৰত বনাই আপোনালোকক দেখাই থাকিম আৰু হাঁহৰ মাংস লগতে হাঁহে মাহে এনেকৈ অলপমান ভাবি আছোঁ আৰু কিবা কিবি বনাম গতিকে নতুন নতুন ৰেচিপিবোৰ চাই থাকিবৰ কাৰণে আমাৰ ভিডিঅ'বোৰ চাই থাকিব আৰু যদি ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু যদি আমাৰ চেনেলটো নতুন হয় তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেন্তে পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম আৰু নতুন কিবা এটা দেখাম জুইত বনোৱা বেলেগ বেলেগ ৰেচিপি বেলেগ বেলেগ সোৱাদ আপোনালোকক দেখুৱাম তেন্তে আজিলৈ আহোঁ বাই বাই গুড নাইট